একেবাৰে কম দামৰ যোৰা আহি গ'ল। যিসকলে বিচাৰি আছিলে কম দামৰ যোৰা মোৰ দোকানত আহি গ'ল। যিহেতু ভিডিঅ' বনাবলৈ কিন্তু টাইম পোৱা নাই, কিন্তু আজি আহি গৈছে। ইয়াৰ চাওক চব কটনৰ যোৰা মাত্ৰ 160 টকা পাব। কিমান ধুনীয়া ধুনীয়া যোৰা মাত্ৰ 160 টকা পাব। অৰিজিনেল কটনৰ যোৰা, একেবাৰে কটনৰ যোৰা পাব আপোনালোকে। যিহেতু এতিয়া পুৰা প্ৰিণ্টেড যোৰা ট্ৰেণ্ডিঙত আছে, যিহেতু যেনেকুৱা লাগে ডিজাইন সেনেকুৱাই পাব। বহুত ভাল ভাল ডিজাইনৰ মাল আহিছে, আপোনালোকে ল'ব পাৰিব। পিয়ৰ কটনৰ যোৰা একেবাৰে কম দামৰ পৰা আহি গৈছে। আপোনালোকে ভিজিট কৰক। যিসকলে হ'লচেলকৈ লাগে বা ঘৰ থকাৰ কাৰণে লাগে বা মান ধোৱাৰ কাৰণে লাগে বা বিয়াৰ কাৰণে লাগে, আপোনালোকে পটাপট ভিজিট কৰক। আপোনালোকে ডাইৰেক্ট বিজনেছখনত সোমাব পাব। যিহেতু সৰহকৈ মাল ল'লে ডাইৰেক্ট বিজনেছখনত সোমাব পাব আপোনালোকে। এইবিলাকে দেখিছে মেখেলা হ'ব, এইখনত মেখেলা হ'ব, দেখিছে এইখনত মেখেলা হ'ব। পিয়ৰ কটনৰ যোৰা একেবাৰে কম দামৰ মাত্ৰ 160 টকা পাব। ইয়াত দেখিছে পিয়ৰ কটনৰ যোৰা। এখন মেখেলাখন হ'ব আৰু এখন হ'ব আপোনালোকৰ চাদৰখন হ'ব। বহুতে কম দামত আহিছে, দেখিছে ষ্টক চাওক পুৰা আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যিহেতু নতুন নতুন কালেকশ্যন সোমাই আছে, যেনেকুৱা লাগে মাত্ৰ 160 টকাও পাব। ভিডিঅ'টো যিসকলে শ্বেয়াৰ কৰিব তেখেতলোকৰ কাৰণে যিহেতু আৰু ডিছকাউণ্ট আছে। যিসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইনষ্টাগ্ৰামত চাইছে ইনষ্টাগ্ৰামটো ফ'ল' কৰিব, ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰিব। এইবিলাকে ডিজিটেল যোৰা মাত্ৰ আপোনালোকে 195 পাব। কিমান ধুনীয়া ধুনীয়া যোৰা, কাপোৰ বহুত ভাল পাব, কটনৰ হ'ব। দেখিছে আপোনালোকে একেবাৰে কম দামৰ মাত্ৰ 195 এইবিলাকে যোৰা পাব আপোনালোকে। পুৰা মাল ষ্টক আহি আছে আৰু এইবিলাকে কটন মেখেলা, ছিংগল কটন মেখেলা দেখিছে আপোনালোকে। বহুতে ভাল কোৱালিটিত আহিছে, আপোনালোকে ল'ব পাৰিব। ইয়াত দেখিছে বহুত ধুনীয়া মেখেলা আহিছে। ইয়াত দেখিছে বহুত ধুনীয়া মেখেলা আহিছে, পিয়ৰ কটনৰ হ'ব। মাত্ৰ পাব আপোনালোকে এইবিলাকে একেবাৰে কম দামত পাব। মাত্ৰ 135 টকা মানৰ পৰা হ'লচেল ষ্টাৰ্টিং হৈ যাব। যিসকলে সৰহকৈ ল'ব তেখেতলোকৰ কাৰণে ইমানটো ৰেটত পাই যাব। অলপ যদি কমকৈ লয় ৰেটটো বেলেগ হ'ব। এইবিলাকে দেখিছে ডিজিটেল যেনেকুৱা লাগে সেনেকুৱা পাব। মেখেলা কালেকশ্যন পুৰা পাব আপোনালোকে। আৰু এইবিলাক পিয়ৰ কটনৰ যোৰা, পিয়ৰ কটনৰ যোৰা লাগে বুলি ক'লেও পাব আপোনালোকে। আৰু হেণ্ডমেডত লাগে বুলি ক'লে হেণ্ডমেডত পাব। এইবিলাকে যোৰা কিমান ধুনীয়া ধুনীয়া এতিয়া গৰমত চলিব আহিছে। দেখিছে গৰমত নতুন নতুন ডিজাইনৰ মাল আহিছে। এইবিলাকে দেখিছে চাগে আপোনালোকে পুৰা ল'ব পাৰিব। এইবিলাকে দেখিছে কিমান মজা মজা যোৰা আহি আছে। আৰু ছিংগল চাদৰ লাগে ক'লে ছিংগল চাদৰ পাব, মেখেলা লাগে বুলি ক'লে মেখেলা পাব। পুৰা মালে ষ্টক লৈ আহিছোঁ। এইবিলাকে ছিংগল মেখেলা একেবাৰে কম দামত পাব। যিসকলে কম দামৰ পৰা মাল ল'ম বুলি ভাবি আছে বা দোকানৰ কাৰণে লাগে বা বিয়াৰ কাৰণে লাগে, পটাপট ভিজিট কৰক। এইবিলাকে ৱাছ কটন আছে, দেখিছে চাগে একেবাৰে কম দাম। এইবিলাক মাত্ৰ 180 টকা এইবিলাকে যোৰা ষ্টাৰ্টিং হৈ যাব। মাত্ৰ 180 টকাত কিমান ধুনীয়া ধুনীয়া যোৰা পাব। মাত্ৰ 180 টকাত পাব। এইবিলাকে ডাইৰেক্ট মেখেলা চাদৰ যোৰা হ'ব। মাত্ৰ 180 টকাত পাব আপোনালোকে। যিসকলে বিজনেছৰ কাৰণে লাগে পটাপট ভিজিট কৰক। মোৰ দোকান আছে ধেমাজি ডিষ্ট্ৰিক্ট মৰিলত আছে। যিসকলে ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি আহিব, আমি আৰু ডিছকাউণ্ট দিম। যেনেকুৱা মেখেলা কালেকশ্যন লাগে, মেখেলা চাদৰ কালেকশ্যন লাগে সেনেকুৱা কালেকশ্যনে পাই যাব আপোনালোকে। ডাইট টচ লাগে বুলি ক'লে ডাইট টচ পাই যাব। যিহেতু নুনি কটন লাগে বুলি ক'লে নুনি কটন পাব। ৱাছ কটন লাগে বুলি ক'লে ৱাছ কটন পাব। যিহেতু এইবিলাক কপৰফুল ডিজাইন পুৰা ট্ৰেণ্ডিঙত চলি আছে। এইবিলাকে যে কপৰফুল ডিজাইন পুৰা ট্ৰেণ্ডিঙত যিহেতু চলি আছে, কপৰফুল ডিজাইনৰ মাল পাই যাব। এইবিলাকে ৱাছ কটন চলি আছে, দেখিছে পুৰা বাণ্ডুল টু বাণ্ডুল একেবাৰে কম দামত পাব। ভিডিঅ'টো যিমান পায় শ্বেয়াৰ কৰি আহিব। আৰু মোৰ দোকান আছে ধেমাজি ডিষ্ট্ৰিক্ট মৰিলত। পুৰা মালে মাল দেখিছে, যেনেকুৱা মাল লাগে সেনেকুৱা মালে আছে। যিহেতু মই ডাইৰেক্ট মেনুফেকচাৰ পৰা ডিল কৰোঁ, যিমান পাৰোঁ কাষ্টমাৰক কম দামত দিবলৈ চেষ্টা কৰোঁ। পটাপট ভিজিট কৰক। মোৰ দোকান আছে ধেমাজি ডিষ্ট্ৰিক্ট মৰিলত। স্ক্ৰীনত যিহেতু নাম্বাৰ আহিছে, এই নাম্বাৰটো আমাৰ ষ্টাফৰ লগত কথা পাতি আপোনালোকে ভিজিট কৰিব পাৰিব, মালো বুকিং কৰিব পাৰিব, অনলাইনো ল'ব পাৰিব আপোনালোকে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।